অ' বে অ' আছেনে ঘৰত? তো এতিয়ালৈকে অহা নাই, ঘৰত আছেনে নাই বাৰু চাওঁচোন বাৰু মনটো। অ' খুৰী অভিজিত ঘৰত নাই নেকি বাৰু? তোক মই কৈছিলোঁ, সেইকাৰণে তোক মই কৈছিলোঁ যে ভাই বিয়াখন পাতি ল'ম হে। এতিয়া এইখনে অৱস্থা হৈছে। কৃষ্ণ মাইকীৰ কল আহিলে পাই জহন। হেল্ল', এই নাই লগৰ এটাৰ ওচৰলৈকে আহিছিলোঁ। গা ধুলোঁ। তুমি কোৱাচোন, তুমি গা ধুই ভাত খালা নে গা নোধোৱাকে ভাত খালা? মই গা ধুইহে ভাত খালোঁ। তুমি ভাত খোৱাৰ পিছত তুমি মোক কেলে কল এই নকৰিলা? মানে তোমাক কল কৰিম বুলি তুমি ভাবিছোঁ। মোক আজি কল নকৰিবা, বাই। কাটি দিলে বে। এইটো কাৰণেতো মই গাৰ্লফ্ৰেণ্ড নাৰাখোঁ, ছিংগল মই। ইয়াৰ পিছে কচোন, তই গাৰ্লফ্ৰেণ্ডক লৈ ক'ত ফুৰিব যাবি? মই এইবাৰ আমেৰিকা যাম। কি ফটোৱা বে, সঁচাকৈ কয় না, ভালকৈ সুধিছোঁ তোক। এই মোৰ তেনেকৈ একো প্লেন নাই বে। মানে কি তাৰ কুকুৰটোক লৈ কিনে এবাৰ ডক্টৰৰ ওচৰলৈ যাব লাগিব। কুকুৰটোৰ গাটো বেয়া আৰু মানে কি তাৰ মাকৰ আধাৰ কাৰ্ডটো বনাব লাগিব। আধাৰ কাৰ্ড বনোৱাই নাই তাৰ মাকে আজিলৈ। তাৰপাছত কাকো হোটেলত আহি কিনে ভাত কেঁচাকৈ খাব লাগিব আৰু। তাই কুকুৰৰ আধাৰ কাৰ্ডটো বনাই ল। হ'ব এইখন কিমান ঘূৰি আছ, বলচোন বল। হ'ব দে বল। মই চাল্লা ময়ো এজনী পতাই লওঁ নেকি? লগৰটো কল কৰিছোঁ, তাৰ ওচৰতে পাম। হেল্ল', হেল্ল', অঁ ক। অঁ লা, ক'ত আছ? এই মই কাম এটা কৰিছোঁ, মই ক'তো যাব নোৱাৰোঁ দেই এতিয়া। এই ক'তো যাব নালাগে, কাম এটা কৰি দে মোক। এই ছোৱালীজনী নাম্বাৰ দে মোক। অঁ এজনী ছিংগল আছে ৰ, তাইৰ নাম্বাৰটোকে লৈ ল'বি ৰ। মোৰ নামটো নকবি খালি দেই, তোক নাম্বাৰটো দিছোঁ কিন্তু মোৰ নাম নকবি আকৌ। এই থেংক ইউ ভাই, তই টেনশ্যন নল'বি। মাক কচম কৈছোঁ নহয়, মাক কচম নকওঁ তাক। The next day. তোমার উশাহতে যে মই বিলীন হওঁ, তুমি জানানে নাজানা, তোমাৰ সপোনতে যে মই বিলীন হওঁ, তুমি বুজানে নুবুজা। অঁ বেবী কোৱা। তুমি কি কৰি আছা? এই ইম্পৰ্টেণ্ট কাম এটা কৰি আছোঁ। তোমাক যে পাপাই মাতিছে ঘৰলৈ। কি? কাইলৈ তুমি আহি যাবা। কৃষ্ণ পাগল নিবি। মই এইবোৰ কৃষ্ণ 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 দেই, এইবোৰ জেমেলাত আৰু ফচাত নাই। মই ছিংগলে বেটাৰ আছোঁ। কৃষ্ণ নতুন নম্বৰ। হেল্ল', অঁ তাকে চিনি নাই পোৱা নহয়। কোন নম্বৰ? পল্লৱী তাকে চিনি পোৱা নাই নহয়। পালোঁ নহয়, চিনি পালোঁ। অঁ বাকী কোৱাচোন খবৰ কেনে? হ'ব ঠিক আছে ঠিক আছে। 2 days later. Many months later. হেল্ল', অঁ বেবী কোৱা। কি কৰি আছা তুমি? এই মানে মই হাগিবলৈ গৈছিলোঁ। কিয় গ'লা তুমি মোক নুসুধাকে? এতিয়া কি হাগিবলৈ গ'লে তোমাক সুধি যাব লাগিব মানে। মই পাৰ্মিশ্যন নোলোৱাকে তুমি কিয় হাগিবলৈ গ'লা? মা কচম এইবোৰ পাল্লাত পৰাত নাই আৰু দেই, মৰি যাম কিন্তু এইবোৰ ভাল পথ যে আৰু মই নকৰোঁ।
আৰু আপোনালোককো কৈছোঁ ৰং নাম্বাৰ পাল্লাত কেতিয়াও নপৰিব মোৰ অৱস্থা দেখিছেই নমস্কাৰ